ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিল a ইকুৱেল bq প্লাছ r কন্ডিশনটো আছিল 0 লেছ ইকুৱেল r লেছ দেন b আৰু এটো আমি হৰুতে পঢ়িছিলো এইটো ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আৰু ক্লাস 9 ত আমি এইখিনি পঢ়িছিলো এইটো আৰু এইটো একে ইয়াতে আছিল p of x ইকুৱেল g of x into q of x plus r of x আৰু কন্ডিশন এইটো একে ইয়াতে দিয়া আছে 0 less equal r of x less than কিমান দিয়া আছে g of x গতিকে এই কন্ডিশনটো এপ্লাই কৰি পেলাই আমাক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো এপ্লাই কৰি আমি কি উলিয়াম গসাউ উলিয়াম ঠিক আছে গতিকে আমি দুই এটা উদাহৰণ চালে আৰু বেছিকে গম পাম আৰু এইটো বিভাজন কলনী বিধিত ভাগ কৰিব লাগিব প্ৰতিটো ক্ষেত্ৰতে ভাগ কৰি এটা সময়ত কি হ'ব লাগিব এই ভাগ শেষটো শূন্য হ'ব লাগিব অৰ্থাৎ r ৰ মান কি ভ্যালু কি হ'ব লাগিব শূন্য তো আমি কেনেকৈ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ এটা এক্সাম্পল লৈছো চোৱা কিমান দিয়া আছে 12576 আৰু 4052 দিয়া আছে ইয়াৰে আমি ভাজ্য কোনটো আৰু ভাজক কোনটো হেতু চিনাক্ত কৰিব লাগিব গতিকে ইয়াতে ডাঙৰটো কিমান হ'ব ডাঙৰটো হ'ব ভাজ্য আৰু সৰুটো কিমান হ'ব ভাজক এতিয়া অৰ্থাৎ যেটো সংখ্যাৰে আমি ভাগ কৰিম হেতু কি বুলি কয় ভাজক আৰু যাক ভাগ কৰিম হেতু ভাজ্য বুলি কয় গতিকে ইয়াতে এইটো ডাঙৰ এইটো সৰু গতিকে এইটো হ'ব ভাজ্য এইটো হ'ব ভাজক ঠিক আছে যেহেতু মই লিখি লৈছো এইটো ডাঙৰ এইটো সৰু গতিকে এইটো ভাজ্য এতিয়া মই ইয়াতে হৰণ কৰি লৈছো আমাক হৰণ কৰি কি উলিয়াব লাগিব ভাগ শেষ শূন্য উলিয়াব লাগিব যদি শূন্য আমি উলিয়াব পাৰো তেতিয়া হলে আমি গসা উলিয়াব পাৰিম ইয়াতে চোৱা আমি 12576 আৰু ইয়াতে 4052 হৰণ কৰিছো ইয়াতে প্ৰথমত 3 বাৰ গৈছে 3 আৰু 80 যদি আমি পূৰণ কৰি দিও কিমান হয় 3 2 গুণে 6 3 5 গুণ 15 3 0 0 হয় আৰু হাতত 1 আছিল 1 টো বহাই দিছো 3 4 কিমান হয় 12 ইয়াতে মাইনাস কৰিলে কিমান হ'ব 420 হ'ব আমি এইটো মনত ৰাখিব লাগিব যে আমি যেটো পাম ভাগ শেষ পাম হৰণ কৰি পেলাই কৰাৰ পিছত ভাগ শেষ যেটো থাকিব যদি ভাগ শেষ কিবা এটা ওলাই তেতিয়া হলে আমাক কি কৰিব লাগিব হেই ভাগ শেষেৰে আকৌ ভাজক হৰণ কৰিব লাগিব ইয়াতে ভাগ শেষ কিমান পাইছো আমি এইটোৰে আমি আকৌ কি ভাজক হৰণ কৰিব লাগিব এতিয়া চোৱা 420 এইটো সৰু আৰু এইটো ডাঙৰ গতিকে এতিয়া আমি ব্যৱহাৰ কৰিম এইটো ভাজ্য হিচাপত আৰু এইটো ভাজক হিচাপত এতিয়া চোৱা এইটো আমি ইয়াতে বহাই লৈছো 4052 এতিয়া কিমান বাৰ যাব 9 বাৰ যায় এইটো পূৰণ কৰিলে কিমান হয় 3785 হ'ব 80 হ'ব ইয়াতে যদি আকৌ মই মাইনাস কৰি দিও 2 থাকিব ইয়াতে 15 1 ধাৰ লৈছো 15 ৰ পৰা 8 বাদ দিলে 7 আৰু ইয়াতে 9 ৰ পৰা 7 গলে কিমান হয় 2 হয় এতিয়া চোৱা এইটো 272 420 কৈ হৰু গতিকে এইটো ভাজক এতিয়া এইটো আমি ভাজ্য হিচাপে ব্যৱহাৰ কৰিম এতিয়া এইটো আৰু এইটো হৰণ কৰিলে কিমান বাৰ যায় 1 বাৰ যাব 1 বাৰ গলে কিমান পাম আমি এইটো মাল্টিপ্লাই কৰিলে আৰু 272 এ পাম আৰু এতিয়া মাইনাস কৰিলে কিমান হ'ব 148 হ'ব এতিয়া চোৱা 148 আকৌ আমি যেহেতু 0 যিমান সময়লৈকে আমি 0 না পাম হিমান সময়লৈকে আমি কৰিবই লাগিব যেতিয়া আমি 0 পাম তেতিয়া তাৰ পৰা শেষ এতিয়া চোৱা এইটো সৰু এইটো ডাঙৰ গতিকে এইটো ভাজ্য হিচাপে ব্যৱহাৰ কৰিম এইটো ইয়াতে বহাই লৈছো 272 এতিয়া আমি হৰণ কৰিলে আকৌ কি 1 বাৰে যাব গতিকে মাল্টিপ্লাই কৰিলে 148 এ পাম মাইনাস কৰিলে কিমান হ'ব 124 পাম এতিয়া চোৱা আকৌ 124 ইয়াতে 148 এইটো সৰু এইটো ডাঙৰ গতিকে এইটো আমি ভাজ্য হিচাপে ব্যৱহাৰ কৰিম ইয়াতে বহাই লৈছো এতিয়া এইটো হৰণ কৰিলে আকৌ কিমান বাৰ যাব 1 বাৰে যাব গতিকে ইয়াতে 1 বাৰ গলে কিমান হ'ব 124 হ'ব মাইনাস কৰিলে কিমান হ'ব 24 হ'ব আকৌ চোৱা এইটো সৰু এইটো ডাঙৰ আকৌ কি এইটো ভাজক আৰু এইটো ভাজ্য হিচাপে ব্যৱহাৰ হ'ব এইটো ইয়াতে বহাই লৈছো কিমান যাব বাৰ যাব 5 বাৰ এইটো মাল্টিপ্লাই কৰি 120 হ'ব আকৌ মাইনাস কৰিলে কিমান হ'ব 4
এতিয়া চোৱা 4 ইয়াতে আছে 24 এইটো সৰু এইটো ডাঙৰ এইটো ভাজ্য হ'ব গতিকে ইয়াতে আমি বহাই লৈছো বহাই ললে 24 ত 4 কিমান বাৰ যাব 6 বাৰ 4 6 গুণে কিমান হয় 24 এতিয়া চোৱা মাইনাস কৰিলে একদম ভাগশেষ শূন্য পাই গলো এতিয়া আমি লাস্ট কিমানেৰে হৰণ কৰি ভাগশেষ শূন্য পাইছো কিমানেৰে হৰণ কৰি 4 ৰে হৰণ কৰি গতিকে এইটো অংকৰ গসাউ কিমান হ'ব 4 হ'ব এতিয়া এই গোটেইখিনি আমি হজাই ইয়াতে লিখিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুযায়ী কিমান হ'ব ইয়াতে ভাজ্য আছিল ভাজকটো কোনটো আছিল 4052 ইনটু ভাগফল কি পাইছো 3 আৰু ভাগশেষ কিমান পাইছিল এইটো 420 আকৌ মই যেটো এইটোৰ এইটো আকৌ হৰণ কৰিছো গতিকে ভাজ্য কিমান হ'ব 4052 ইয়াতে 4052 তাৰ পিছত আমি ভাজক কিমান পাইছো 420 ভাগফল কিমান পাইছো 9 ভাগশেষ কিমান পাইছো 272 আকৌ যেটো শূন্য উলিয়াব পৰা নাই গতিকে এইটো আৰু এইটো হৰণ কৰিব লাগিব এতিয়া ভাজ্য কিমান হ'ব 420 আৰু ভাজক কিমান হ'ব 272 ইনটু কিমান বাৰ গৈছিল 1 বাৰ গৈছিল মাইনাস কৰি ভাগশেষ আকৌ কিমান পাইছিলো 148 আকৌ আমি হৰণ কৰিব লাগিব ইয়াতে 272 কিমান হ'ব 272 ভাজ্য হ'ব ভাজক কিমান 148 আৰু ভাগফল কিমান হ'ব 1 ভাগশেষ কিমান পাইছিলো 124 এতিয়া আকৌ কি হ'ব 148 কি হ'ব ভাজ্য 148 ভাজ্য ভাজক কিমান হ'ব 124 ভাগফল কিমান 1 আৰু ভাগশেষ কিমান পাইছিলো ভাগশেষ পাইছিলো 24 এতিয়া আকৌ ভাজ্য কোনটো হ'ব 124 ভাজক কোনটো হ'ব 24 ভাগফল কিমান হ'ব 5 আৰু ভাগশেষ কিমান হ'ব 4 আকৌ আমি 24 ভাজ্য হ'ব ভাজক কোনটো হ'ব 4 ভাগফল কিমান হ'ব 6 ভাগশেষ কি উলিয়াইছো 0 এতিয়া লাস্ট কোনটো সংখ্যাৰে ভাগ হৰণ কৰি 0 উলিয়াইছো 4 গতিকে এই দুটা সংখ্যাৰ গসাউ কিমান হ'ব গসাউ হ'ব 4 গতিকে আমি ইয়াতে লিখি দিম যে গসাউ 12576 কিমান দি আছে 4052 ইকুৱেল কিমান হ'ব 4 এনেকৈ আমি কৰিব লাগিব একেই নিয়ম প্ৰতিটোৰ ক্ষেত্ৰত যদি কোশ্চিনত কৈ দিয়ে যে ইউক্লিডৰ কলনী বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা তেতিয়া হলে আমি এনেকৈ কৰিব লাগিব তাৰ পিছৰ আন এটা এক্সাম্পল চোৱা 420 আৰু 130 দিয়া আছে এতিয়া এই দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু এইটো ডাঙৰ এইটো সৰু গতিকে আমি এইটো ভাজ্যত ব্যৱহাৰ কৰিম গ্ৰেটাৰ দেন কিমান হ'ব 130 এতেকে 420 ইকুৱেল কিমান হ'ব ভাজ্য 420 ভাজক দি আছে 130 ইনটু ভাগফল ইয়াতে মই ভাগ কৰি লৈছো চোৱা 420 ত 130 কিমান বাৰ যায় 3 বাৰ যায় ইয়াতে মাল্টিপ্লাই কৰি দিয়া 3 0 যা 0 3 13 যা 39 ইয়াতে মাইনাস কৰিলে কিমান হ'ব 30 যেটো এইটো সৰু এইটো ডাঙৰ গতিকে এইটো আমি আকৌ হৰণ কৰিব লাগিব এতিয়া 30 ৰে 130 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ যায় 4 0 যা 0 4 3 যা কত হ'ব 12 এতিয়া যদি মাইনাস কৰি দিয়া 0 আৰু ইয়াৰ পৰা মাইনাস কৰিলে 1 হ'ব অৰ্থাৎ 10 হল এতিয়া এইটো সৰু এইটো ডাঙৰ গতিকে আমি এইটো হৰণ কৰিব লাগিব 10 আৰু 30 হৰণ কৰিলে কিমান হয় 30 টো আমি ইয়াতে বহাই লৈছো হৰণ কৰাৰ লগে লগে 3 বাৰ যাব 30 ইয়াতে দিয়া আছে যেহেতু 10 আছে একদম ইজি 3 10 যা কিমান হয় 30 হয় মাইনাস কৰিলে আমি কিমান পালো 0 পালো লাস্ট কিমানেৰে হৰণ কৰিছো 10 এৰে হৰণ কৰি 0 পালো গতিকে এই দুটা সংখ্যাৰ গসাউ কিমান হ'ব 10 হ'ব এতিয়া আমি এই কথাখিনিয়ে আমি ইয়াতে হজাই লিখিম
কিমান দিয়া আছে 3 বাৰ দিছিলো ভাগ শেষ কিমান পাইছিলো 30 তাৰ পিছত 130 ভাজক ইয়াতে কিমান দি আছে 30 ভাগফল কিমান পাইছিলো 4 আৰু ভাগ শেষ 10 পাইছিলো এতিয়া আকৌ আমি ইয়াতে 30 হ'ব ভাজক কিমান হ'ব ইয়াতে 10 ভাগফল কিমান হ'ব 3 ভাগ শেষ 0 লাষ্টত আমি কিমানেৰে হৰণ কৰি পালো 0 10 এৰে গতিকে ইয়াতে 10 এতেকে গসাউ কিমান দিয়া আছে 420 আৰু 130 ইকুৱেল কিমান পালো 10 আমি এই অংকবোৰ এনেদৰে আমি কৰিব লাগিব